বন্ধুসকল, এই ভিডিঅ'ত মই ভৱেন্দ্ৰনাথ শইকীয়াৰ জীৱনৰ ওপৰত সুধি থকা আটাইবোৰ প্ৰশ্ন আলোচনা কৰিব ওলাইছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো শেষত। ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম কেতিয়া হয়? উত্তৰ 1932 চনৰ 20 ফেব্ৰুৱাৰী। 1932 চনৰ 20 ফেব্ৰুৱাৰীত তেখেতৰ জন্ম হয়। ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম ক'ত হয়? উত্তৰ নগাঁও জিলাত। তেখেতৰ পিতৃ মাতৃৰ নাম কি আছিল? উত্তৰ তেখেতৰ দেউতাকৰ নাম আছিল বিদুৰ শইকীয়া আৰু মাকৰ নাম আছিল চম্পাৱালা শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়াই সম্পাদনা কৰা শিশু আলোচনীখনৰ নাম কি? উত্তৰ সঁফুৰা। সঁফুৰা হ'ল তেখেতে সম্পাদনা কৰা শিশু আলোচনী। ভৱেন্দ্ৰনাথ শইকীয়াই সম্পাদনা কৰা অসমীয়া ভাষাৰ পষেকীয়া আলোচনী কি? উত্তৰ প্ৰান্তিক। প্ৰান্তিক হ'ল অসমীয়া ভাষাৰ পষেকীয়া আলোচনী। ভৱেন্দ্ৰনাথ শইকীয়াৰ ছদ্মনাম কি কি? উত্তৰ প্ৰহৰী, সত্যপ্ৰিয় পাঠক, সঞ্জয়। এইকেইটা হৈছে তেখেতৰ ছদ্মনাম। কোনখন গ্ৰন্থৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ কৰে? উত্তৰ শৃংখল। 1976 চনত শৃংখল গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। ভৱেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ জন্মবৃত্ত। 1999 চনত জন্মবৃত্ত আত্মজীৱনীখন লিখিছিল। ইয়াৰ উপৰিও তেখেতৰ আন দুখন আত্মজীৱনী আছে। ভৱেন্দ্ৰনাথ শইকীয়াই ভ্ৰাম্যমাণৰ বাবে লিখা নাটক দুখনৰ নাম কি? উত্তৰ স্বৰ্ণজয়ন্তী আৰু শতাব্দী। তেখেতৰ চুটিগল্প সংকলন কেইখন হ'ল? প্ৰহৰী, সেন্দুৰ, গহ্বৰ, শৃংখল, উপকণ্ঠ, এই বন্দৰৰ আবেলি, বৃন্দাবন, তৰংগ, সান্ধ্য ভ্ৰমণ, গল্প আৰু শিল্প, আকাশ। এইসমূহ হৈছে তেখেতৰ চুটিগল্পৰ সংকলন। উপন্যাসসমূহ হৈছে অন্তৰীপ, ৰম্যভূমি, আতংকৰ শেষত। অন্তৰীপ 1986 চনত, ৰম্যভূমি 1991 চনত ৰচনা কৰা। ভৱেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনীসমূহ হ'ল জীৱন বৃত্ত, জীৱন ৰেখা, মোৰ শৈশৱ মোৰ কৈশোৰ। এই তিনিখন তেখেতে ৰচনা কৰা আত্মজীৱনী। তেখেতৰ দ্বাৰা ৰচিত শিশু সাহিত্যসমূহ হৈছে মৰমৰ দেউতা 1991 চনত ৰচিত, তোমালোক ভালে থকা বা তোমালোকৰ ভাল হওক, শান্ত শিষ্ট, হুষ্টপুষ্ট মহাদুষ্ট, মহাদুষ্টৰ দুষ্ট বুদ্ধি আৰু মৰম। এইকেইখন হৈছে তেখেতৰ দ্বাৰা ৰচিত শিশু সাহিত্য। তেখেতৰ নাটকসমূহ হ'ল ৰম্যভূমি, নীলকণ্ঠ, মহাঅৰণ্য, দীনবন্ধু, পাণ্ডুলিপি, আম্ৰপালি, অৰণ্যত গধূলি, মণিমুকুট, গহ্বৰ, অমৃত, বৰ্ণমালা, বন্দীশাল, পৰমানন্দ, শুভসংবাদ, বিষকুম্ভ, অন্ধকূপ, দিগম্বৰ, স্বৰ্ণজয়ন্তী, স্বৰ্গৰ দুৱাৰ, ৰামধেনু, শতাব্দী, সমুদ্ৰ মন্থন, বৃন্দাবন, জন্মভূমি আৰু প্ৰতিবিম্ব। এইসমূহ হৈছে তেখেতৰ নাটক। তেখেতৰ বোলছবিসমূহ হৈছে সান্ধ্যৰাগ, অনিৰ্বাণ, অগ্নিৰ স্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস, কালসন্ধ্যা। এই আটাইসমূহ বোলছবিৰ বাবে তেখেতে ৰজত কমল বঁটা লাভ কৰে। ভৱেন্দ্ৰনাথ শইকীয়াই বিভিন্ন ধৰণৰ সন্মানৰ অধিকাৰী। তেখেতে লাভ কৰা কিছুমান উল্লেখযোগ্য বঁটা হৈছে অসম প্ৰকাশন পৰিষদ বঁটা 1973 চনত লাভ কৰে, সাহিত্য একাডেমী বঁটা 1976 চনত লাভ কৰে, অসম উপত্যকা সাহিত্য বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা 1995 চনত লাভ কৰে। 7খন বোলছবিৰ বাবে 7টা ৰজত কমল বঁটা লাভ কৰে আৰু পদ্মশ্ৰী সন্মান 2001 চনত তেখেতে লাভ কৰে। তেখেতৰ মৃত্যু হয় 2003 চনত। ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰায় আটাইবোৰ দিশ সামৰি এই ভিডিঅ' প্ৰস্তুত কৰা হৈছে। আশা কৰোঁ এই ভিডিঅ'ৰ পৰা আপোনালোকে ভৱেন্দ্ৰনাথ শইকীয়াৰ ওপৰত জানিবলগীয়া তথ্যসমূহ আহৰণ কৰিব পাৰিলে।